কেতিয়াও কাকো আনৰ আগত অপমানসূচক বাক্য প্ৰয়োগ কৰিব নালাগে বা আঘাত লগা কথা ক'ব নালাগে। কিবা যদি ক'ব লগা থাকে তেতিয়াহ'লে ৰাইজৰ পৰা আঁতৰি পেলাই যেতিয়া নীৰৱে থাকিব বা অকলশৰে থাকিব তেতিয়া কথাখিনি ক'ব লাগে। কিন্তু আনৰ আগতে নিচা দেখাবলৈ গৈ বা তেনেকুৱা ধৰণৰ কথা আৰু আঘাত লগা কথা ক'ব নালাগে। আৰু যিসকল লোকে এনেধৰণে আনৰ আগত মানুহক অপমান কৰিব পাৰে সেইসকল লোক নিজে এগৰাকী জধা মূৰ্খ হয়। আৰু আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি কথা এটা আছে নহয় জানো, তাতেই নিজৰ পৰিচয়টো আচলতে দিয়ে। গতিকে আমি সকলোৱে এই কথাটো জনা উচিত যে কি কথা মানুহৰ আগত ক'ব লাগে, কি কথা ক'ব নালাগে, মানুহক কেনেকৈ ব্যৱহাৰ পাতি কৰিব লাগে সেইবিলাক মানুহে জানিব লাগে। আচলতে এনেই নিজকে বহুত ডাঙৰ মানুহ ভাবিলেই নহয় বা উচ্চ শিক্ষিত হ'লেই নহ'ব। মানুহে মানুহৰ নিচিনা ব্যৱহাৰ কৰিব জানিব লাগিব। কিছুমান কথা ক'ত কি কৰিব লাগে, কি কৰিব নালাগে, পৰিৱেশ পৰিস্থিতি চাই মানুহে কথা ক'বলৈ শিকিব লাগে।